সময়চোন 7:30 হ'ল। যাম বহুত দেৰি হ'ল নিমখ। মই গা ধুলো তই ওলাই আহি। আৰু কোন দিও নহলে নালাগে ডাইৰেক্ট দি দিছে আজি দেখো আমাৰ গেটখন এখন তলা নোৱাৰি আমাৰ গাড়ীখনো ইমান দেৰি অহা নাই আনকালে সোনকালে আহে কি হ'ল তহঁতচোন ইয়াতে মন মাৰি বহি আছ আমি ওলাইছিলো খালি গেটখন তলা মৰা আছিল মই জানো সকলো যে তেতিয়াও তলা বন্ধ হৈ আছে কিন্তু তহঁতি আজি হঠাৎ স্কুললৈ মনত পৰাত মই একো নকৰো আমি এনেকে কিমান দিন থাকিব লাগিব মা কিমান দিন এই কৰোনা বেমাৰটো নপৰালৈকে চৰকাৰে যিমান দিনলৈকে সিদ্ধান্ত নলয় খোলাৰ তেতিয়ালৈকে কৰোনা মানেনো কি মা মা বুজাই দিয়াচোন কি এনেকুৱা এটা ভাইৰাছ যিটো চীন দেশৰ পৰা উৎপত্তি হৈ বৰ্তমান গোটেই সমগ্ৰ বিশ্বজুৰি মহামাৰী ৰূপ ধাৰণ কৰিছে আৰু ইয়াৰ ফলত এতিয়া সমগ্ৰ বিশ্বৰ মানুহো মানে মই ক'ব বিচাৰিছোঁ যে হাজাৰ হাজাৰ মানুহো মৃত্যুৰ মুখামুখি হৈছে আৰু ইয়াৰ বাবে আমি কিছুমান সাৱধানতা অৱলম্বন কৰা উচিত আমি মানুহৰ সংস্পৰ্শলৈ যাব নালাগিব মুখত মাস্ক পৰিধান কৰিব লাগিব সঘনাই হাত ধুব লাগিব হেণ্ড ৱাছ আৰু চেনিটাইজাৰ আৰু আমি 1 মিটাৰ দূৰত্ব বজাই ৰাখিব লাগিব আৰু তহঁতে এতিয়া মন মাৰি থাকিব নালাগে ভিতৰলৈ যা কাপোৰকেইটা খোলা ছবি আঁক টিভি চা আৰু শুন মুখত মাস্কখন লগাই ল বল বিকি আমি এটা কাপোৰ লওঁ বল আমি ছবি আঁকো বল
বিকি ভালে আছা? আছো এইকেইটা তোমালোকে লোৱা। মনে নলওঁ বাৰু। আপুনি চিপছৰ পেকেটকেইটা এইখিনিত থৈ পেলাই আপুনি বাল্টিঙৰ হাতটো ধুই লওক চেনিটাইজাৰ মাৰি। এইবোৰ কি? এইটো চেনিটাইজাৰ। আপুনি হাতটো ধুই লওক চিপছকেইটা থৈ। ধুৱালা কথাটো কি? খুৰা, বৰ্তমান সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছে মহামাৰী সৃষ্টি কৰিছে। এই ভাইৰাছ মানুহৰ জৰিয়তে সংক্ৰমণ হয়। গতিকে আমি সকলোৱে কোনো ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ আগত ভালদৰে হাত ধুই লোৱা উচিত। তেতিয়াহে আমি এই মহামাৰীৰ পৰা হাত সাৰিব পাৰিম। বুজিলো বাৰু এতিয়া। এইকেইটা তোমালোকে লোৱা।